ইয়াত মাথাটো ফ্ৰাই কৰি লৈছোঁ। প্ৰথমতে মাথাটো ফ্ৰাই কৰি হৈ গ'ল। এতিয়া সৰুকৈ ভাঙি ল'ম। ফ্ৰাই কৰাখিনি এনেকৈ সৰুকৈ ভাঙি ল'লোঁ। তেলটো গৰম হৈ গ'ল। এতিয়া ইয়াতে পিঁয়াজটো দি দিছোঁ। পিঁয়াজটো অকণমান ভাজি লোৱাৰ পাছতে অকণমান দি দিলোঁ ইয়াতে। ইয়াতে অকণমান এইখিনি ভাজি ল'ব লাগিব, মাথাখিনি সৰুকৈ ভঙাখিনি। ইয়াতে এতিয়া মই পচলাখিনি দি দিম। ইয়াতে কেইটামান জলকীয়া ফালি দি দিছোঁ। ইয়াতে অকণমান হালধি, অকণমান নিমখ, অকণমান জিৰা দি দিছোঁ। কলপচলাৰ ভাজিকণ খাই খুব ভাল লাগে। আমাৰ মাছৰ মাথাৰ লগত কলপচলাৰ ভাজিকণ খাব পৰা হৈ গ'ল। আপোনালোকেও বনাই খাব। ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।